নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ' মাজলৈ। আজি আমাৰ মূলং আৰু ভাগ্যং সিৰিজৰ আজি মূলং 1 আৰু ভাগ্যং 2। যিসকল ব্যক্তিৰ জন্ম 1 তাৰিখ, 10 তাৰিখ, 19 তাৰিখ আৰু 28 তাৰিখ এইকেইটা তাৰিখত জন্ম হোৱা ব্যক্তিসকলৰ মূলং 1 হয়। এইটো মই আগৰ ভিডিঅ'ত কৈছোঁৱেই। যিসকল আৰু ভাগ্যংটো কেনেকৈ উলিয়াব, আপোনাৰ জন্ম তাৰিখ, মাহ আৰু চনটো যোগ কৰাৰ লগে লগে যিটো আপোনাৰ দুটা ডিজিট ওলাব, সেই দুটা ডিজিটক যেতিয়া আপুনি যোগ কৰিব তেতিয়া ছিংগল ডিজিট ওলাব, সেইটো হৈছে আপোনাৰ ভাগ্যং। তেখেতসকলৰ জীৱনত মানে ছাকচেছ কেনেকুৱা হয়, তেখেতসকলৰ লাইফষ্টাইলটো কেনেকুৱা হয়, তেখেতসকলৰ মানি মেনেজমেণ্টটো কেনেকুৱা হয়, তেখেতসকলৰ মানে কি হয় আৰ্থিক অৱস্থাটো কেনেকুৱা হয়, লাভ লাইফ কেনেকুৱা হয়, মেৰেজ লাইফটো কেনেকুৱা হয়, সকলো এটা এটাকৈ জানিম। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। মূলং 1 আৰু ভাগ্যং 2 ব্যক্তিসকল বহুত লাকি হয়, কাৰণ কেলৈ ৰজা আৰু ৰাণী, সূৰ্য হৈছে ৰজা, চন্দ্ৰমা হৈছে ৰাণী। এই কম্বিনেশ্যনটো এটা বহুত ষ্ট্ৰং কম্বিনেশ্যন হয়। যদি আপোনালোকৰ কাৰোবাৰ ল'ৰা ছোৱালী যদি মূলং 1 আৰু ভাগ্যং 2 হয়, তেনেহ'লে তেখেতসকলক জীৱনত কাম নিজৰ মতে কৰিবলৈ দিয়ক। মাক বাপেকসকলক কৈছোঁ মই যে নিজৰ মতে কৰিবলৈ দিয়ক। আপোনালোকে এইটো নক'ব যে তই আমুকটো কৰ, তই আমুকটো কৰ, সেইটো কেতিয়াও নক'ব। নিজৰ মতে কৰিবলৈ দিয়ক। জীৱনত আটাইতকৈ ডাঙৰ ছাকচেছ তেখেতসকলে পাব। যদি আপোনালোকে তেখেতসকলক বান্ধি যদি বেলেগ এটা দিশত আপোনালোকৰ সিদ্ধান্ত মতে যদি তেখেতসকলক নিবলৈ বিচাৰে, তেনেহ'লে আপোনালোকক যিটো ফল তেখেতসকলে দেখুৱাব লাগিছিলে সেইটো দেখুৱাব নোৱাৰে। সেইটো একদম 100% শুদ্ধ হয়, তেখেতসকলে দেখুৱাব নোৱাৰে। তেখেতসকলৰ সিদ্ধান্ত মতে কৰিবলৈ দিয়ক। আপোনালোকৰ চাব, আপোনালোকৰ নাম সমাজত বহুত ওপৰত নি পিনে ৰাখিবগৈ। মূলং 1 আৰু ভাগ্যং 2 ব্যক্তিসকলৰ এই পাৱাৰটো এইটো ভগৱানৰ মানে কি আপোনাৰ জন্মৰ পৰাই দিছে। অংকশাস্ত্ৰত আৰু জ্যোতিষশাস্ত্ৰত কি হৈছে, 1 হৈছে সূৰ্য, 2 হৈছে চন্দ্ৰমা, মানে 1 হৈছে আপোনাৰ ৰজা, 2 হৈছে ৰাণী। এতিয়া চাওক, যেতিয়া ৰজা আৰু ৰাণী যেতিয়া লগ খায় তেখেতসকলৰ কম্বিনেশ্যনটো কেনেকুৱা হয়। তেখেতসকলৰ কম্বিনেশ্যন এনেকুৱা হয়, মানে কি 1 হৈছে সূৰ্য, মানে অথৰিটি, তেখেতসকলৰ মানে যিটো লিডাৰশ্বিপ কোৱালিটি, তেখেতসকলৰ ৰিস্ক টেকিং এবিলিটি, তেখেতসকলৰ মানে কি হয় ভইচ ডেলিভাৰী, মানে কথা কোৱা, কাকো ভয় নকৰে, মানে যিকোনো কামত ৰিস্ক, মানে একদম মূৰৰ আগলৈকে চুলি আগলৈকে ৰিস্ক ল'ব পৰা ক্ষমতা, যিকোনো কামত মানে কি হয় আগভাগ ল'ব পৰা মানে যিটো কেপাচিটি, সেইটো মূলং 1 ব্যক্তিসকলৰতো থাকেই। মূলং 1 আৰু ভাগ্যং 2 ব্যক্তিসকলৰ মানে কেৰেক্টাৰিষ্টিক্সটো, মানে যাৰ জীৱনশৈলীটো কেনেকুৱা, তেখেতসকলে ৰিস্ক বহুত ল'ব পাৰে, প্লেনিং বহুত ধুনীয়া কৰে, লিডাৰশ্বিপ কোৱালিটি, মানে আপোনাৰ নেতৃত্ব ল'ব পৰা যিটো ক্ষমতা তেখেতসকলৰ মাজত ভৰি পৰি আছে। যিকোনো কাম ভয় কাকো নকৰে, খং তো মূৰৰ ওপৰত থাকিব সদায়। দেখিবলৈ পোৱা যায় যে মূলং 1 আৰু ভাগ্যং 2 ব্যক্তিসকলে বেলেগ মানুহৰ কথাবিলাক পটককৈ লৈ লয়, আৰু তেখেতসকলৰ কথাবিলাক লোৱাৰ কাৰণে কি হয়, কামবিলাকত তেখেতসকলে ছাকচেছ নাপায়। আৰু নিজৰ সিদ্ধান্ত নিজে প্লেনিং কৰক, নিজৰ প্লেনিঙৰ মতে গোটেইখিনি সমস্ত আপোনালোকে কাম, যিকোনো কাম, চাকৰি বাকৰিৰ ক্ষেত্ৰতে হওক বা এডমিনিষ্ট্ৰেটিভ লাইনত আপোনালোকে যাব পাৰে, প্ৰশাসনিক সেৱাত সেইটো লাইনতে হওক, বা আপোনালোকে বিজনেছ, নিজৰ উদ্যোগ আপোনালোকে কৰিব পাৰে, এইবিলাক ক্ষেত্ৰত মানে পলিটিক্সত আপোনালোকে যাব পাৰে। এইবিলাক ক্ষেত্ৰত আপোনালোকে যেতিয়া যাব, তেনেহ'লে ডিচিশ্যনটো চাওক, সিদ্ধান্তটো নিজৰ কৰি পিনে আপোনালোকে যাব। বেলেগৰ সিদ্ধান্ত মতে আপোনালোকে কেতিয়াও ভৰি নেপেলাব। এই বস্তুটো ভুল কৰে কাৰণে মূলং 1 আৰু ভাগ্যং 2 ব্যক্তিসকলে মানে কি হয় উজতি খাবলগীয়া হয় জীৱন। কোনে আপোনাক ছাপোৰ্ট কৰি আছে, আগত আছে আপোনাৰ সূৰ্য, পিছত আছে আপোনাৰ চন্দ্ৰমা। এই দুটা কম্বিনেশ্যনক আপোনালোকে এক ৰাস্তাত নিবলৈ হ'লে প্ৰথম কি কৰিব লাগিব, আপোনালোকে ইম'শ্যনটো আপোনালোকে কণ্ট্ৰল কৰিব লাগিব। আৱেগিক হৈ পিনে আপোনালোকে যিকোনো সিদ্ধান্ত নল'ব। আপোনালোকে যি কাম কৰিব আপোনালোকে প্ৰেক্টিকেল, আপোনালোকে থিয়ৰিটিকেল লগত নাযাব, প্ৰেক্টিকেলি হৈ পিনে আপোনালোকে কাম কৰিব। আপোনালোকে কেতিয়াও জীৱনত বিফলতা আপোনালোকে দেখিবলৈ নাপায়, সফলতাহে পাব আপোনালোকে। মূলং 1 আৰু ভাগ্যং 2 ব্যক্তিসকলৰ মানে যিটো কেৰিয়াৰ, সেই কেৰিয়াৰটো হৈছে আপোনাৰ বিজনেছ, আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত তেখেতসকলে মানে কি আটাইতকৈ সুফল দেখুৱাবলৈ মানে কি সক্ষম হয়। আৰু মানে দেখিবলৈ পোৱা যায় তেখেতসকলক এডমিনিষ্ট্ৰেটিভ লাইনত, প্ৰশাসনিক দিশত তেখেতসকলক দেখিব, কাৰণ সূৰ্য আছেতো, এডমিনিষ্ট্ৰেটিভ যিটো পাৱাৰ, যিটো লিডাৰশ্বিপ কোৱালিটি, সেইটো আপোনাৰ সূৰ্য অলৰেডি থাকেই। তেখেতসকলে মানে কি হয় এই প্ৰশাসনিক সেৱাত যাব পাৰে, আৰ্মি, আপোনাৰ এয়াৰফ'ৰ্চ, আপোনাৰ নেভি, এনেকুৱাবিলাকত যাব পাৰে। আৰু আপোনাৰ পলিটিক্সত মানে তেখেতসকলে ভাল ফল লাভ দেখুৱাব পাৰে। মূলং 1 আৰু ভাগ্যং 2 ব্যক্তিসকলে
যদি নিজৰ স্বাধীনতা মতে তেখেতসকলে কাম কৰে তেনেহ'লে ভৱিষ্যতত বহুত ডাঙৰ ছাকচেছ তেখেতসকলে জীৱনত পায়। কেলে কাৰো আণ্ডাৰত তেখেতসকলে থাকি কাম কৰিলে ছাকচেছ দেখিবলৈ নাপায় আৰু নিজৰ মনটোক তেখেতসকলে ছেটিছফাই কৰিব নোৱাৰে। কাৰণ কেলে সূৰ্য কাৰো আণ্ডাৰত থাকিব নোৱাৰে, সেইটো 100% শুদ্ধ। 100% এইটো সঁচা। কাৰণ কেলে সূৰ্যৰ যাৰ অধিপতি হয় কাৰো আণ্ডাৰত কাৰো কথা শুনিব নোৱাৰে কেতিয়াও, শুনিলেও কৰিবতো নিজৰ। চ' সেইকাৰণে কৈছোঁ, যেতিয়া আপোনাৰ আগফালে আপোনাৰ সূৰ্য আছে, পিছফালে চন্দ্ৰমা আছে, সেই চন্দ্ৰমাক আপুনি শক্তি দিব লাগিব এই সূৰ্যৰ পৰা। কেনেকৈ দিব? আপোনাৰ চন্দ্ৰমা আছে ইম'শ্যনটোক আপুনি মানে কণ্ট্ৰল কৰি নিজৰ ডিচিশ্যন মেকিংটো আপোনালোকে ল'ব লাগিব, তেতিয়া আপোনালোকৰ জীৱনত সকলো পাব। আৰু মূলং 1 আৰু ভাগ্যং 2 ব্যক্তি মানে কি হয় বহুত লাকি হয় জীৱনত। 1 আৰু ভাগ্যং 2 তেখেতসকলৰ মানে কি আছে, যদি ল'ৰা হয় তেনেহ'লে ছোৱালী পটককৈ এট্ৰেকশ্যন হয়। কাৰণ 2 চন্দ্ৰমা দেখিবলৈ ধুনীয়া হয়, ল'ৰা হ'লেও ধুনীয়া হ'ব দেখিবলৈ, ছোৱালী হ'লেতো ধুনীয়া হ'বই। চ' ল'ৰা হ'লে আপোনাৰ ছোৱালী পটককৈ এট্ৰেকশ্যন হ'ব, মহিলা পটককৈ এট্ৰেকশ্যন হ'ব। যদি আপোনাৰ ছোৱালী হয় বা মহিলা হয় তেনেহ'লে ল'ৰা পটককৈ এট্ৰেকশ্যন হ'ব। আৰু সোনকালে মানে তেখেতসকলৰ প্ৰেম জীৱনটো মানে কি সফল হয় এইটো দেখিবলৈ পোৱা যায়। কাৰণ এই ইম'শ্যনত সোমাই যোৱাৰ কাৰণে মানে বহুত ষ্ট্ৰং মানে কি বণ্ডিং ৰিলেশ্যনশ্বিপত তেখেতসকলক সোমোৱা দেখিবলৈ পোৱা যায়। আৰু কিন্তু এটা কথা, বেছি ইম'শ্যনত সোমাই যোৱাৰ কাৰণে তেখেতসকলৰ ৰিলেশ্যনশ্বিপ আধাতে মানে কি হয় ব্ৰেকআপ হৈ যোৱাও দেখিবলৈ পোৱা যায়। চ' এই বস্তুটো আপোনালোকে প্ৰেক্টিকেল হ'লে মানে সেইখিনিও আপোনালোকৰ মানে কি হয় ছল্ভ হৈ যাব। মূলং 1 আৰু ভাগ্যং 2 ব্যক্তিসকলৰ মানে কি বিবাহ জীৱনটো মানে বৈবাহিক জীৱনটো বহুত এটা ছাকচেছ হয় তেখেতসকলৰ। কাৰণ কেলৈ ইম'শ্যন এটা এটেচমেণ্ট জড়িত হৈ থাকে গোটেই ফেমিলিৰ লগত। আৰু যিহেতু মূলং 1 আৰু ভাগ্যং 2 ব্যক্তিসকল মানে ফেমিলি পাৰ্চন হয়, মহিলা হ'লেও ফেমিলিৰ লগত জড়িত হৈ থাকে, পুৰুষ হ'লেও জড়িত হৈ থাকে, ল'ৰা ছোৱালীৰ কাৰণে মানে কি বেছি মানে কি আপোনাক গুৰুত্ব দিয়ে। চ' ফেমিলি লাইফটো এটা ভাল মানে কি হয় আপোনাৰ ছাকচেছ হোৱা দেখা যায় মানে কি মূলং 1 আৰু ভাগ্যং 2 ব্যক্তি। মূলং 1 আৰু ভাগ্যং 2 ব্যক্তিসকলে কোনকেইটা নাম্বাৰৰ লগত সদায় কাম কৰিব লাগে, কোনকেইটা নাম্বাৰ তেখেতসকলৰ জীৱনত মানে কি সোমোৱাই ল'ব লাগে, সেইটো হৈছে 1, 2, 3 আৰু আপোনাৰ 5। এইকেইটা নাম্বাৰ 9 নম্বৰটো পাৰে, এইকেইটা নাম্বাৰ তেখেতসকলৰ মানে ভাল। আৰু কোনকেইটা নাম্বাৰ আটাইতকৈ মানে তেখেতসকলে আঁতৰি ৰাখিব লাগে সেইটো হৈছে 8 নম্বৰ, 7 নম্বৰ, 4 নম্বৰ। এইকেইটা নম্বৰৰ পৰা সদায় আপোনালোকে আঁতৰি ৰাখিব। আৰু কোনকেইটা ৰং আপোনালোকৰ কাৰণে শুভ হয় সেইকেইটা হৈছে আপোনাৰ ৰঙা যিকোনো কালাৰ হয়, বগা কালাৰ, আপোনাৰ নীলা কালাৰ, হালধীয়া কালাৰৰ, এইখিনি ছেটৰ আপোনালোকৰ শুভ হয়। আপোনালোকে পিন্ধিব নোৱাৰিলেও লগত কিবা টুকুৰা তেনেকুৱা কাপোৰ ৰুমালখন হ'লেও ৰাখি ভাল ফল লাভ কৰিব। আৰু মূলং 1 আৰু ভাগ্যং 2 ব্যক্তিসকলে যদি আপোনালোকে পিন্ধিব বিচাৰে তেনেহ'লে আপোনালোকে মুক্তা চাউথ চি পাৰ্ল ৰূপত আপোনালোকে কেৰাঙলিত আপোনালোকে পিন্ধিব পাৰে। মূলং 1 আৰু ভাগ্যং 2 ব্যক্তিৰ আজি ইমানেই। চ' ভিডিঅ'টো চাই কেনেকুৱা পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। চ' আকৌ লগ পাম বুলি নমস্কাৰ, জয় আই অসম।